নমস্কাৰ তোমালোক আটাইকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি ক্লাছ 10 চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়ৰ MCQ কোৱেশ্চনখিনি পঢ়িম যিখিনি পৰীক্ষাত তোমালোকে দেখা পাবা। তো প্ৰথম কোৱেশ্চনটো মই ৰাখিছো যদি √3 cos A ইকুৱেল sin A হয় তেন্তে tan A ৰ মান কি হ'ব সুধিছে। চাবা √3 cos A সমান সমান sin A মোক tan A ৰ মান লাগে কি কৰিম চাবা √3 টো মই ইয়াতে ৰাখিলো sin A by cos A টো মই হিপিনে লৈ গৈছো ডিভাইডেড বাই হ'ব sin A by cos A কি আছিলে tan A আছিলে sin A by cos A ৰ ভ্যালু tan A আছিলে তো চোৱা tan A আমি কিমান পালো √3 তো ইয়াৰে आंसर হ'ব তোমাৰ √3 নেক্সট টু চাবা যিমান পাৰি সোনকালে কৰিব চেষ্টা কৰিবা কাৰণ MCQ খিনি যিমান সোনকালে হ'ব ইমানে তোমালোকৰ কাৰণে ভাল দেৰি নকৰিবা এই কাৰণে MCQ কৰোতে 9 divided by cos square A minus 9 divided by cot square A ঠিক আছে ইয়াৰে মান সুধিছে কিমান হ'ব তো মই কি কৰিম এটোটো cosত থাকিলে এই cot square মানে cot মানে কি আছিল cot A এনেকে লিখিব পাৰি নে নাই cos A by sin A cot A আমি লিখিব পাৰো cos A by sin A মই তেনেকে লিখি লম চাবা 9 divided by cos square A minus 9 divided by cos A by sin A whole square দিব পাৰি পিছত আমি এনেকে লিখিব পাৰি cos square A by sin square A চাবা 9 divided by cos square A minus এনেকে থাকিলে মন নকৰিবা যে তলত যেটো থাকিব sin square A ওপৰত গুচি যাব এনেকে ওকে divided by cos square A তলত চা cos square A ইয়াতো cos square A তো আমি যেতিয়া লসাগু লম তেতিয়া cos square A পাম আৰু ওপৰত 9 minus 9 sin square A পাম ওকে এতিয়া চাবা দুটাৰে পৰা মই 9 9 কমন লব পাৰো কমন ললে ইয়াত 1 থাকিব 1 minus sin square A divided by cos square A চাবা 9 1 minus sin square A 1 ৰ পৰা sin square A minus কৰিলে আমি কি পাও cos square A পাও তলত কি আছে cos square A এটা cos square A আমি কাটি দিব পাৰো কাটিলে কি থাকিব 9 তেতিয়া হলে আমাৰ आंसर হ'ব 9 অপচন এ 3 নাম্বাৰটো চাবা এতিয়া Okay. Question number 3. Tan 35, tan 60, tan 35 degree, tan 60 degree, tan 55, tan 30, tan 55 degree, tan 30 degree. চাবা এইবিলাক কোৱেশ্চন মই আগৰ ভিডিঅ' বিলাকত কৰিছিলোৱে তাত অনুশীলনী দিয়া আছিলে সাগে 8.2 ত আছিলে তো তোমালোকে যদি চোৱা নাই এবাৰ চাই লবা tan 35 tan 60 মই সেম ৰাখিলো এতিয়া tan 55 ক কি কৰিম চাবা এটো এনেকে tan 90 ডিগ্ৰী minus 35 ডিগ্ৰী লিখিব পাৰো কেনেকে সো tan আছে tan এ হয় 90 ডিগ্ৰী minus 35 90 ৰ পৰা 35 minus কৰিলে 55 পাও that means এটো যে আছে এটো সেম হয় ঠিক আছে মই জাস্ট 90 ডিগ্ৰী minus 35 বুলি লিখি লৈছো এইটোকো মই সেম কৰিম tan ৰাখিলো 90 ডিগ্ৰী minus 60 ডিগ্ৰী 90 ৰ পৰা 60 minus কৰিলে 30 এ পাও ঠিক আছে এতিয়া চাবা tan 35 degree tan 60 degree tan 90 degree minus 35 degree ফৰ্মুলা মনত কৰা tan 90 minus theta কি আছে cot theta তো মই লিখিব পাৰিম cot 35 degree tan 90 minus 60 degree কি লিখিব পাৰো tan 60 degree ওকে এতিয়া চাবা tan 35 tan 60 এটো ফৰ্মুলা মনত আছে নে tan theta equal 1 by cot theta
tan ৰ উল্টাটো কি আছিলে cot থিটা ঠিক তেনেদৰে cot থিটা যদি উলিয়াব লাগে 1/tan থিটা কৰিলে হয় তো মই ইয়াতে সেম কৰিম চাবা cot 35 ডিগ্ৰী আছে মই এনেকৈ লিখিব পাৰো 1/tan 35 ডিগ্ৰী এটুকো সেম 1/tan 60 ডিগ্ৰী এনেকৈ মই লিখিব পাৰিম এতিয়া চোৱা tan 35 ওপৰত tan 35 তলত tan 60 কটাকটি গল গোটেইখিনি যদি কটাকটি যায় কি থাকে 1 তো ইয়াৰে উত্তৰ হ'ব 1 তোমালোকে নাভাবিবা বোলে 0 আছে 0 নহয় কটাকটি গৈ এইটো 1 টাইম থাকিব তো আমি 1 লিখিব লাগিব হৈ গল নেক্সট টু ইজি হয় চাবা sin twice equal twice sin a সত্য যেতিয়া a সমান সমান কি হ'ব মই কি কৰিম ইয়াত সবতে এই মানবিলাক বহাই চাম যত দুটা সাইডে সেম হ'ব হেতুৱে উত্তৰ চাবা sin twice দিয়া আছে লিখি লোৱা sin twice এটো লেফট সাইডে আছে মই তাত 0 বহাম sin 2 into 0 2 into 0 কৰিলে কি পাম sin 0 sin 0 ৰ ভ্যালু 0 এতিয়া 2 sin a 2 sin a 2 sin 0 বহাই দিম sin 0 ৰ ভ্যালু কিমান হয় 0 হয় 2 into 0 0 সো লেফট সাইড রাইট সাইড ইকুয়াল হৈছে তো এনসারটো আমি 0 ডিগ্ৰী পাম এটাতেও কৰি দেখাইছো 30 ডিগ্ৰীটো চাবা sin twice এর মান যদি 30 হলে কি হলো sin 60 ডিগ্ৰী যেটো হয় তোমাৰ √3/2 আৰু 2 sin 8 যদি মই 30 ডিগ্ৰী বহুৱাই দিও sin 30 ডিগ্ৰী 1/2 তো কাটাকাটি গৈ 1 থাকিব সো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সেম হোৱা নাই তো সেম কেতিয়া হ'ব যেতিয়া a এর মান 0 হ'ব তো উত্তৰটো হ'ব 0 ডিগ্ৰী নেক্সট 5 টো চাবা tan 65 degree divided by cot 25 degree. tan 65 to tan 65 এ রাখা cot 25 তো কেনেকৈ লিখি ললো cot 90 degree minus 65 degree এতিয়া ভাইবা যে কিয়নো এনেকৈ আমি লিখো তো আমি জাস্ট মিলাবৰ কাৰণে লিখিম বেলেগ উত্তৰ নাই এটোৰ যদি তোমালোকে এক্সারসাইজ 8.2 তো পঢ়ি চাইছা তাত এনেকুৱা কোৱেশ্চন বিলাকে আছিল তো হেতু বুজি পালে এইবিলাকো ইজিলি বুজি পাব লাগিব তোমালোকে আৰু প্ৰেক্টিস তো মেইন প্ৰেক্টিস বেছিকৈ কৰিলে এইবিলাক এনে পাৰিবা আৰু আমি জানো যে cot 90 ডিগ্ৰী মাইনাস থিটা কি হ'ব tan থিটা তো লিখি দিলো এতিয়া tan 65 ডিগ্ৰী হৈ গল tan 65 কটাকটি গৈ 1 থাকিব তো 5 নাম্বাৰ কোৱেশ্চনৰ উত্তৰ C1 থিটাৰ কি মানৰ বাবে sin থিটা ইকুৱেল cos থিটা হ'ব যদি 0 less than equal থিটা less than equal 90 ডিগ্ৰী ঠিক আছে sin থিটা আৰু cos থিটা কেতিয়া ইকুৱেল হয় যদি টেবুলখন যদি মনত আছে sin থিটা আৰু cos থিটা কেতিয়া ইকুৱেল আছিল মনত কৰা sin 45 ডিগ্ৰী কিমান আছিল 1/√2 আৰু cos 45 ডিগ্ৰী কিমান আছিল 1/√2 sin 45 তো আমি 1/√2 পাও cos 45 তো আমি 1/√2 পাও গতিকে থিটাৰ মান 45 ডিগ্ৰী হলে sin থিটা আৰু cos থিটা সমান হ'ব এটো কোৱেশ্চন পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চনটো চাবা x equal a sin theta x equal a sin theta y equal a cos theta y equal a cos theta তেন্তে x square plus y square ৰ মান কি হ'ব সুধিছে x square plus y square ৰ মান কি হ'ব এতিয়া x ক মই স্কয়াৰ কৰিব লাগিব x মানে আছিল a sin theta এটোৰ স্কয়াৰ এতিয়া y মানে হল a cos theta তাৰ স্কয়াৰ কৰি দিলো এটা চাবা এটো এনেকৈ লিখিব পাৰি না নাই a square sin square theta plus a square cos square theta লিখি দিব পাৰো এনেকৈ
এতিয়া আকৌ চাবা a square কমন লব পাৰিবা a square যদি কমন লোৱা sin square theta plus cos square theta এতিয়া sin square theta plus cos square theta কিমান হয় 1 হয় তো a square into 1 a square এ পাবা তো ইয়াৰ উত্তৰ হ'ব a square ক'ত আছে অপচন ডি a square ওকে 8 number question to চাবা যদি tan a minus b equal 1 by root 3 যত 0 less than a minus b less than equal 90 degree আৰু a greater than b কৈছে a greater than b কোৱাৰ কাৰণটো হল এৰ পৰা b টো বিয়োগ কৰি আছা তো a টো যদি ডাঙৰ নহয় পজিটিভ ভ্যালু নাপাবা তাৰে কাৰণে দিয়া আছে এইবিলাক তোমালোকে ইমান চাব নালাগে যিবিলাক এডভান্স ম্যাথছ লৈছে ইহতে এডভান্স ম্যাথছত চাব লাগিব তোমালোকে ম্যাথছত ইমান এইবিলাক ধ্যান নিদিলেও হ'ব তেন্তে a minus b এর মান হ'ব চাবা tan a minus b equal 1 by root 3 এনেকে দিয়া আছে a minus b এর মান সুধিছে কিমান tan a minus b এটো সেম লিখিলা 1 by root 3 মানে tan কিমান ডিগ্ৰী আছিল tan 30 ডিগ্ৰী যদি তোমালোকৰ টেবুলটো মনত আছে tan 30 ডিগ্ৰী মান আছিল 1 by root 3 তেতিয়া হলে আমি 1 by root 3 টা লিখিব পাৰো tan 30 ডিগ্ৰী গম পালো যে a minus b equal 30 ডিগ্ৰী a minus b এর ভ্যালু কিমান হ'ব 30 ডিগ্ৰী কাৰণ দুও সাইডে tan আছে তো tan ক্যান্সেল করলে a minus b এর মান কিমান পাম 30 ডিগ্ৰী পাম a minus b এর মান 30 ডিগ্ৰী নেক্সট চাবা 9 নাম্বার কোয়েশ্চন টু যদি sin square a equal 9 by 16 হয় তেন্তে cos এর মান সুধিছে কিমান হ'ব sin square a equal 9 by 16 cos এর মান সুধিছে কিমান হ'ব আমি এটা ফর্মুলা জানো 1 minus sin square a কি হয় cos square a হয়না ইয়াৰে পৰা যদি মই 1 minus sin square a equal cos a লিখিব লগা হয় তাহলে root over টো গুছি আহিব তাৰ মানে কি cos a মানে হল root over 1 minus sin square a এতিয়া cos এর মান যদি আমাক লাগে root over 1 minus sin square a কিমান আছিল sin square এর ভ্যালু কিমান আছিল 9 by 16 এটো আমি বহাই দিব লাগিব 1 minus 9 by 16 so 16 টো ৰাখিলো 16 minus 9 হ'ব 16 minus 9 কৰিলে 7 পাম root over 7 by 16 আমাৰ উত্তৰ root over 7 by 16 okay next 10 number question to চাবা যদি sin a equal 3 by 5 আৰু cos a equal 4 by 5 হয় তেন্তে tan এর মান নির্ণয় কৰা sin a equal 3 by 5 cos a equal 4 by 5 এতেকে tan a কিমান হ'ব সুধিছে আমি জানো tan a কি হয় sin a by cos a tan এর মান কি হয় sin a by cos a এতিয়া sin a ঠাইত কি দিয়া আছে 3 by 5 cos a ঠাইত দিয়া আছে 4 by 5 3 by 5 by 4 by 5 আমি এনেকে লিখিব পাৰো 3 by 5 টো ওপৰত থাকিলে পূৰণ এর উলটি যাব রেসিপ্রোকাল হৈ যায় 5 টো ওপৰত 4 টো তলত 5 5 ক্যান্সেল করল থাকিলে তোমার 3 by 4 তো tan এর ভ্যালু তো পাম আমি 3 by 4 নেক্সট কোয়েশ্চন cos square a minus sin square a এর ভ্যালু কি হবে এটা দুটা উত্তর হয় হ্যাঁ ইয়াতে আমি সাম এমসিকিউ বিলাকত কি দিয়া আছে কিন্তু এটা দুটা উত্তর আমি উলাব পাৰো এনেকুৱা দিয়া থাকিলে cos square a minus sin square a মই প্ৰথম এটা দেখাইছো cos square a তোক মই এনেকে লিখিব পাৰো 1 minus sin square a ফর্মুলা কৈছে কাৰণ sin square a plus cos square a equal 1 cos square a এর ভ্যালু উলাব হলে 1 minus sin square a হৈ গল 1 minus sin square a minus sin square a কি হ'ব 1 minus 2 sin square a হৈ গল এটো দিয়া আছে নেকি আমি চাম 1 minus 2 sin square a দিয়া নাই তো এটো আমি ইউজ কৰিব নোৱাৰো ইয়াতে কিন্তু এটো উত্তৰ কারেক্ট হয় তো কেতিয়াবা এনেকুৱাকে যদি অপচন বিলাক না থাকি কবাত অপচনত যদি এটো দেখা পোৱা এটো আমাৰ রাইট হয় ওকে মই আৰু এটা দেখাই দি আছো cos square a minus sin square a এনেকে আছে মই এবাৰ cos square ত লৈ যাম হা
এইবাৰ চোৱা মই সাইন স্কোয়াৰত লৈ গৈছিলো দুটাকে সাইন স্কোয়াৰত এবাৰ দুটাকে মই কস স্কোয়াৰত লৈ যাম সাইন স্কোয়াৰে মই এনেকে লিখিব পাৰো নে নাই 1 মাইনাস কস স্কোয়াৰে ব্ৰেকেট কিয় দিছো কাৰণ আগত মাইনাস আছে ব্ৰেকেট নিদিলে ভুল হ'ব ব্ৰেকেট দিব লাগিব এতিয়া চাবা cos square a minus plus মিলি মাইনাস মাইনাসে মাইনাসে প্লাস cos square a plus cos square a 2 cos square a minus 1 তো ইয়াৰে উত্তৰ হ'ব 2 cos square a minus 1 সো এইটো অপশন সি 2 cos square a minus 1 এতিয়া 12 নাম্বাৰ কোৱেশ্চনটো চাবা ABC সমকোণী ত্ৰিভুজৰ C কোণ সমকোণ ABC এটা সমকোণী ত্ৰিভুজ দিয়া আছে য'ত তোমাৰ C কোণ কি হয় সমকোণ হয় মানে 90 ডিগ্ৰী ঠিক আছে এতিয়া sec a plus b ৰ মান হ'ব খুদিছে sec a plus b ৰ মান কি হ'ব sec a plus b ৰ মান কি হ'ব আমি জানো যে angle a plus angle b plus angle c ৰ মাননো কিমান 180 ডিগ্ৰী এই তিনিটা এঙ্গেল এড কৰিলে মই কিমান পাম 180 ডিগ্ৰী পাম ইয়াতে a c ৰ মান কিমান দিয়া আছে 90 ডিগ্ৰী তো a plus b plus 90 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী a plus b ৰ মান ইয়াৰ পৰা কি পাবা 180 ডিগ্ৰী minus 90 ডিগ্ৰী 180 ৰ পৰা 90 মাইনাস কৰিলে আমি 90 পাওঁ তো a plus b ৰ মান 90 ডিগ্ৰী ইয়াতে বহুৱাই দিলে হ'ল জাস্ট বেলেগ একো নাই sec a plus b সমান সমান sec 90 ডিগ্ৰী sec 90 ডিগ্ৰীৰ ভ্যালুটো কি হয় সংজ্ঞাবদ্ধ নহয় sec 90 ডিগ্ৰীৰ মান সংজ্ঞাবদ্ধ নহয় ঠিক আছে sec 90 ডিগ্ৰীৰ মানটো কি হ'ব সংজ্ঞাবদ্ধ নহয় এতিয়া নেক্সটটো চাবা 13 নম্বৰ কোৱেশ্চন cot square theta minus 1 by sin square theta ৰ মান কি হ'ব খুদিছে cot square theta minus 1 by sin square theta মান কি হ'ব খুদিছে মই cot square theta টো cos আৰু sin ৰ ৰূপত লিখিম কেনেকৈ লিখিব পাৰো cos square theta by sin square theta কিয় কাৰণ cot theta মানে কি আছিলে cos theta by sin theta আছিলে তো cot square theta কি হ'ব cos square theta by sin square theta minus 1 by sin square theta এটা sin square theta মই কমন লব পাৰিম sin square theta ওপৰত কি থাকিব cos square theta minus 1 এনেকে থাকিব এটা চাবা এটা বস্তু মই ওপৰৰ পৰা এটা মাইনাস কমন লব লাগিব মাইনাস এটা কমন লম কমন ললে কি হ'ব চাবা এটো মই এনেকে লিখিব পাৰিম নে নাই এনেকে লিখিব পাৰিম নে নাই যেতিয়া এই ব্ৰেকেটটো ভাঙি দিবা তেতিয়া কি হয় চাবা মাইনাস মাইনাস লগ হয় প্লাস মাইনাস প্লাস লগ হয় মাইনাস তাৰ মানে এইটো লাইন আৰু এইটো লাইন মোৰ ঠিকে আছে এটা চাবা মাইনাস তো ৰাখিলো এটোক মই খজাই লিখিলো 1 minus cos square theta লিখিব পাৰি 1 ৰ আগত প্লাস সাইন আছে এতিয়াও 1 ৰ আগত প্লাস cos square theta ৰ আগত মাইনাস আছে এতিয়াও মাইনাস ঠিক আছে তলত sin square theta minus 1 minus cos square theta কি হ'ব sin square theta হ'ব তলত sin square theta আছে sin square theta by sin square theta কটাকটি কৈ 1 থাকিব তো এনসার পাম -1 ঠিক আছে নেক্সট চাবা cos theta ৰ সৰ্বোচ্চ মান কি হ'ব cos theta ৰ ম্যাক্সিমাম ভ্যালু কি হয় 1 হয় কাৰণ cos ৰ ভ্যালু 0 ৰ পৰা 1 লৈ লাই কৰে তো cos theta ৰ ম্যাক্সিমাম ভ্যালু হ'ব 1 যদি সুধিলে sin theta ৰ সৰ্বোচ্চ ভ্যালু কি হয় তেতিয়াও তুমি ক'ব লাগিলে 1 ইয়াতে সুধিছে cos theta ৰ সৰ্বোচ্চ মান 1 হ'ব নেক্সট চোৱা tan 30 ডিগ্ৰী by cot 60 ডিগ্ৰী কিমান হ'ব সুধিছে tan 30 ৰ ভ্যালু আমি সবে জানো কিমান হয় 1/√3 cot 60 ৰ ভ্যালু সবে জানো কিমান হয় 1/√3 1/√3 ক্যান্সেল কি থাকিলে 1 ঠিক আছে উত্তৰ হ'ব 1 যদি কেনে ক্যান্সেল কৰে নাজানা মই দেখাই দিব পাৰিম 1/√3 divided by 1/√3 আছে প্ৰথম ওপৰটো যেনেকে আছে তেনেকে লিখি লোৱা 1/√3
তলতটো ৰেচিপ্ৰকেল হৈ যাব, প্ৰতিক্ৰম লিখিব লাগিব। 1/√3 আছিলে, √3/1 হ'ব। 1 1 কেনচেল গ'ল, √3 কেনচেল গৈ ওপৰত 1 থাকিলে। তো উত্তৰ হ'ব 1। ঠিক আছে, তো এইখিনি আছিলে তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যিখিনি তোমালোকে পৰীক্ষাত দেখা পাবা। এনেকুৱা কুৱেশ্যন পুৰা এজ ইট ইজ নাথাকিলেও এনেকুৱা ধৰণেৰে কুৱেশ্যন আহিব, আৰু কিছুমান এছাৰশ্যন ৰিজনৰো কুৱেশ্যন আহে। মই পিছত তোমালোকক সেইবিলাক দি থাকিম। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু পৰীক্ষালৈ বেছি দিন নাই, গতিকে দিন ৰাতি পঢ়ি থাকিবা। ঠিক আছে।